পালোঁ যে এটা বাইছন পাৰ্কৰ পৰা বাহিৰত ওলাই আহিলে গাঁৱলৈ। আমাৰ ষ্টাফ লগে লগে আহিলে, আহি বস্তুটো মনিটৰ কৰি আছিলে। হঠাৎ অলপ ভয়ো খালে জন্তুটোৱে মষ্ট প্ৰবেবলি। এতিয়া আমিতো পষ্টমৰ্টম কৰিম, যিহেতু এতিয়া এইটো ৰেভিনিউ লেণ্ডত আছে। এতিয়া ইয়াত ৰখাটো ছেফো নহয় আৰু গাঁৱৰ মাজত আছে সেইকাৰণে এইটো আমাৰ নিয়াৰেষ্ট পাৰ্ক বাউণ্ডেৰী যোনটো কেম্প আছে ওচৰতে, তাত লৈ যোৱা যাব, তাতে পষ্টমৰ্টমৰ তাত কাম কৰা আগবঢ়া যাব। এইটো আমাৰ ওচৰৰ পাৰ্কৰ পৰা আহিছে, নেশ্যনেল পাৰ্কৰ। আৰু বাকী এতিয়া আমি এইটো চাম, এইটোৰ নামটো এইটো বাইছন হয়, ইণ্ডিয়ান গড় বুলি কয় যোনটো। ঠিক আছে বাৰু। এই ফাৰ্ষ্ট বাৰত আমাৰ ঘৰৰ ওচৰতে আহিছিলে ন, ঘৰত আহি পেলাই আমাৰ বাৰীৰ পৰা এনেকৈ উত্তৰে দৌৰি গৈছিলোঁ। দৌৰি যাই পেলাই আকৌ আমাৰ ঘৰৰ সিফালে তাৰমানে এজন ঘৰৰ মানুহকেইটা মাত দিয়াৰ লগে লগে আমাৰ তাত আকৌ আহিলে। তাৰপিছত আমাৰ তাত আহি পেলাই মই নিজে বাৰীত গৈ পেলাই চালোঁ। তেতিয়া সি এই যে গাইজনী এনেকৈ দক্ষিণ ফালে গ'ল ন। যেতিয়া দক্ষিণ ফালে গ'ল, মইতো আৰু ধৰিবই নোৱাৰোঁ, মই ভয়ো লাগে না। ভয় লগাৰ কাৰণে এই বাৰীতো যোৱা নহ'ল। পিছত মানুহৰ মুখে মুখে শুনা পালোঁ মানসৰ পৰা আছে। এই মোটামুটি 7টামান বজাত এইটো ৰাতিপুৱা 7টা সেনেকৈ হৈছে ন। ফৰেষ্টৰ পৰা আহি পেলাই এতিয়া হেৰিটো এই আমাৰ গাইজনীটো উঠাই লৈ গ'ল। জাগাৰ নাম কি? এইটো আমাৰ হেৰি গছাই পিতা দাউৰেবাৰী বুলি কয়। চানা নাই, চানা একো নাই। কিন্তু মোৰ জানা হিচাপে এনেকৈ হৈছে, তাৰমানে হেৰি চবকেইটা আমাৰ ইঞ্জিয়ৰ মানুহকেইটা আহি পেলাই এই তাক ফৰেষ্টত লৈ যাম বুলি হেৰি কৰিলে, এটম চটম মাৰিলে। তাৰ ভয়তে সি নিজে হাৰফেল হৈ মৰিছে পাইছোঁ। আগে পিছে অহা নাছিল, ফাৰ্ষ্টবাৰ ইবাৰহে আহিছে। বাকীবোৰ তাৰমানে গাহৰি চাহৰি আহে, কিন্তু হেৰি গৰু এই বৰ্তমান অহা নাছিলে ন। এইবাৰ ফাৰ্ষ্ট আহিলে, লগে লগে মৰিও গ'ল, একলাই মৰি গ'ল। তাৰমানে সিহঁতে ফৰেষ্টৰ মানুহ পেলাই আহি পেলাই তাৰমানে খেদি ফৰেষ্টত লৈ যাম বুলি ভাবিছিলে, কিন্তু নহ'ল আৰু কিন্তু লৈ গ'ল। এতিয়া এই JCPত উঠাই লৈ গ'ল। এইখিনিয়ে।